আজি আকৌ এটা পিঠাৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। পিঠাটো দেখি চাগে আপোনালোকে গমেই পাইছে, পিঠাটো ভাপত দিছোঁ, কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই। প্ৰথমতে লৈছোঁ 3 কাপ চুজি, তাৰপিছতে দিছোঁ আধা চামুচ খোৱা চ'ডা, তাৰপিছতে দিছোঁ 10 টকীয়া এটা পাউডাৰ গাখীৰৰ পেকেট, তাৰপিছতে 3 চামুচমান দি দিছোঁ মই নাৰিকলৰ গুড়ি, মানে ৰুকি লোৱা। 1 কাপ গুড় লৈ পেলাই প্ৰথমে পানীৰে ঘুটি লৈছোঁ, তাৰপিছতে এনেকৈ মিশ্ৰণটোত দি দিছোঁ। দি দিয়াৰ পিছতে মই অকণমান গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানীখিনি ইমান পৰ্যায়লৈকে ব্যৱহাৰ কৰিম কমকৈ, যাতে এটা ধুনীয়া মিশ্ৰণত প্ৰস্তুত হয়। বহুত বেছি ডাঠো নহয় আৰু বহুত বেছি পাতলো হৈ নাযায়, এটা লেপথেপীয়া নিচিনা মিশ্ৰণত প্ৰস্তুত হয়। এইখিনি সময়তে মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে বিট এটা ৰুকি পেলাই তাৰ ৰসটো দি দিব পাৰে, খুব ধুনীয়া ৰং উঠিব। তাৰপিছত ইডলি ষ্টেণ্ডটো লৈ তাতে অকণমান ঘিউ দি দিছোঁ। ঘিউৱে মোহাৰি দিছোঁ। আপোনাৰ ওচৰত ঘিউ নাই যদি বাটাৰ নহ'লে তেল দি দিব পাৰে, ৰিফাইন। তাৰপিছতে এনেকৈ মই 1 চামুচকৈ মই সেই চুজিৰ মিশ্ৰণটো দি দিম। ইমানেই ধুনীয়া হয় খাবলৈ, আপোনালোকক কি ক'ম। বহুতে ইডলি বুলিও ক'ব পাৰে, বহুতে ভাপত দিয়া পিঠা বুলিও ক'ব পাৰে। আজিকালি ভাপত দিয়া পিঠা এনেকৈ বহুত মানুহে বিক্ৰী কৰে, কিন্তু বিক্ৰী কৰাতকৈ ঘৰত আপোনালোকে নিজে অকণমান চেষ্টা কৰিলে ঘৰতে বনাই খাব পাৰিব। যদি আপোনাৰ ইডলি ষ্টেণ্ড নাই, তেতিয়াহ'লে কাঁহৰ বাতি বা ষ্টিলৰ বাতিটো এনেকৈ তেল বা অকণমান তেলেতীয়া পদাৰ্থ সানি পেলাই এনেকৈ দি কুকাৰত দি দিব। প্ৰায় 2 মিনিট 3 মিনিটমান সময়ৰ ভিতৰতে আপোনাৰ এই ভাপত দিয়া পিঠাটো ৰেডি হৈ পৰিব। কোনোবা যদি আলহী আহিম বুলি কয়, তেতিয়াহ'লে আপুনি এনেকৈ খুব ধুনীয়াকৈ বনাই থৈ দিব পাৰিব। ইমানেই সুস্বাদু হয় আৰু সকলোৱে খাব পৰাকৈ মই বনাইছোঁ। যদি আপুনি মিঠা নাখায়, গুড় নিদি আপুনি অকণমান নিমখ দিও ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগে খাবলৈ। এয়া এটা চচপেন লৈছোঁ আৰু পানীকণ গৰম কৰিবলৈ দি তাতে মই উতলি অহাৰ পিছত ষ্টেণ্ডডাল বহাই পেলাই গামলা এটা দি শিলগুটি দি ঢাকন দি দিছোঁ, যাতে হাৱাটো বাহিৰলৈ ওলাই নাযায়। 3 মিনিটমানৰ পিছতে এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। কেতিয়াবা বনাই খাব দেই। যদি ভাল লাগে, এই পৰ্যায়লৈকে যদি ভিডিঅ'টি চাই আছে, তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰি থৈ দিব, নহ'লে হেৰাই যাব পাৰে। আৰু এয়া ধুনীয়াকৈ মই উলিয়াই ল'লোঁ এখন প্লেটত আৰু আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়া হৈছে, ফ্লাফি হৈছে, একদম ফুলি ফুলি যোৱা। আৰু আজিলৈ ইমানেই আছিল। আজিলৈ আহোঁ দেই, বাই।